তো বহুত দিনৰ মূৰত গুড মৰ্ণিং। এইফালে পানী চক গোটেই মানে কি হৈছে অসমখন এইকেইদিন বৰষুণ চবতে আমাৰ এইফালেও পানী বানপানী লগতে অসমৰ বিভিন্ন জেগাতো বানপানী সৃষ্টি হৈছে। এতিয়া দেখিছোঁ ঠিক তেনেদৰে এইফালেও পানী চবফালে পানী আৰু এইফালে মোৰ বাসন্তী আৰু তো সোণোৱাল দা আছামনে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ নতুন এটা ব্লগলৈ। আৰু আজি মই যাম মানে ভিডিঅ'বোৰ অলপ লেটকৈ দিয়া হৈছে ন কিবা খালোঁ। আজি পূৰা ৰেইনকোট চেংকোট পিন্ধি মানে বৰষুণ এৰাই নাই তো যাব ওলাইছোঁ ডিব্ৰুগড়। কাৰ লগত যাম কেনেকৈ যাম কি কথা আপোনালোকক চব দেখুৱাই আছোঁ বা আপোনালোকে থাম্বনেইলটো চাই গম পাইছে মই কাৰ লগত যাম আৰু ক'লে কেনেকৈ যাম। তো আহক ডাইৰেক্ট তাকে লগ কৰোঁ। তো 3, 2, 1 গ' এয়া লগ পাই গ'লোঁ পতিয়া মেন। তো কেনেকুৱা লাগিছে ডিব্ৰুগড় কি কাৰণে যাম কৈ দিয়া। আমি এতিয়া মোৰ মানে লাৰ্ণাৰখন মানে লাইচেঞ্চ এপ্লাই কৰি দিয়া আছিলে আজি টেষ্ট ড্ৰাইভ আছে। তো ইয়াৰ স্প্লেণ্ডাৰখন লৈ আহিছে তাৰ লগতে গৈ মেলি আমি তাৰমানে চলাই দেখা টেষ্ট ড্ৰাইভ আছে যাম কি হয় হ'ব হয়তো অলপ লাগিছে বাৰু তাকে এতিয়া দুইটাই যাম আৰু আমি কিবা এটা খাই ল'ম ৰাতিপুৱা কিবা এটা খাই ল'ব লাগিব সকলোৱে ধুনীয়া ভিডিঅ' দি থাকে সকলোৱে চাব। সোণোৱাল দা আছাম বুলি আছে তো আপোনালোকে চাই আছে বা ভিডিঅ'টো চাই আছে তো সোণোৱাল দা আছামক ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব ভিডিঅ'বিলাক ধুনীয়া ভিডিঅ' বনাই আপোনালোকে চাব। একদম বাইক এইবিলাকতো আছে আৰু ডেকা লগত চলে ভিডিঅ' চাবা আৰু ভাল লাগে মজা। তো কেতিয়াবা সোণোৱাল দা আছামক লগ পাম বুলি ভাবিছিলা নেকি? এই ভবা নাই সৌভাগ্য নেকি এইটো। তো এয়া আহি গ'ল ৰুটি আৰু এইফালে দালি তাৰপিছত এইফালে ভোক লাগিছে কফিয়া খাই ভোক লাগিছে ন হা খাঙে আৰু বস্তু কিন্তু নাহৰকটী আৰু দুলীয়াজানৰ মাজত এডোখৰ টিপলিঙৰ ওচৰত মানে এডোখৰ চাক পৰিৱেশটো চাক কি ধুনীয়া গ্ৰীণ সেউজীয়া জেগাত গৈ পূৰা মজা লাগিছে। পাই গ'লোঁ এইডোখৰ টিংৰাই মানে এডোখৰ সৰু সুৰা টাউন আৰু টিংৰাই টাউন। তাৰপিছত আগত পাম চাই থাকক কি সেইফালে পথাৰখন দেখিছেনে গোটেইখন পানী মানে কি হৈছে বৰষুণে মানে গোটেই উজনি অসম ধুৱাই পেলাইছে। উজনি অসম বুলি নহয় গোটেই অসমখনে ধুৱাই পেলাইছে। এইফালে গোটেই বানপানী সৃষ্টি হৈ গৈছে। ওচৰতে নদীখন আছেতো তাৰপিছত এইফালে গোটেই পানী এইটো পাই গ'লোহি টেঙাখাত এডোখৰ টেঙাখাত বুলি কয়। তাৰপিছত দোকান চব বন্ধ হৈ আছে। তাৰপিছত এইফালে বন্ধ সিফালে মানে বহুত ৰাতিপুৱা হৈছে ন ৰাতিপুৱা আহিছোঁ মানুহবোৰ ওলাই আহিছে এতিয়া আগলৈ গৈ আছোঁ দেখুৱাই থাকিম আপোনালোকক। আকৌ মৰা বৰষুণ যাক এইফালে বৰষুণ নিদিয়েও বৰষুণৰ কাৰণে চৰ্দি হৈ আছে তাতে বৰষুণে আহি গ'ল পূৰা মানে লাহোৱালত আহিলে এটা কথা মনত পৰে হোষ্টেল দিনৰ কথা মনত পৰে লাহোৱালত কি বুলি কয় নেজানো আৰু মুঠতে গৈ আছোঁ আৰু মুঠতে পামগৈ আৰু অলপ পিছত।
মাতিবলৈ কেনেকৈ যাব লাগিব অঁ ভালেই হ'ল টেষ্ট দিবলৈ গোটেই ডিব্ৰুগড় মানুহখিনি আহি দিলে নেকি এইফালে চব ইমান মানুহ মুঠতে 2-3 ঘণ্টামান লাগি যাব আৰু এতিয়া পাছ কৰি আহিলে এইফালে আকৌ খোৱালে হোটেলত সোমাই চাহ তাহ খালোঁ আৰু বেছি নাখালোঁ এতিয়া গৈ থাকোঁ আৰু দেখাই থাকিব কপিয়া খাই তো মই চলাওঁ কি কৰিবা ব'লা ডাইলগটো অলপ দি দিয়া নৰ্মেল মুড হৈ আছে হে তো এইফালে চলি আছে তোমাৰ থাম্বনেইলৰ ফটোশ্বুট এয়া দিব জানা কিছু দিব জানা তুমি হা ভাল লাগে এতিয়া মোক মাৰি দিবা তো আমাৰ বস্তুখিনি লৈ লওঁ এইখিনি গাতে লৈ ল'বলগীয়া হৈছে এনেকৈ লৈ ল'বলগীয়া হৈছে এতিয়া পৰীক্ষা নাহেতো পপিয়াক দি দিওঁ মই হেলমেটটো এতিয়া যাব লাগে আৰু ন মানে মই চলালোঁ বহুত দূৰ চলালোঁ ভাগৰ লাগিলে তাৰপিছত টেঙাখাটৰ পৰা মই ইয়াক দি দিছোঁ এতিয়া চলাব দেই তো আজিলৈ ইয়াতে বাই বাই কৰিব লাগিব তো পপিয়া মানুহকৈ আমি ইয়াতে এৰিব লাগিব ভাল লাগিলে লগ পাই আকৌ লগ পাম তো এইফালে পপিয়াকাক থৈ এই ঘৰলৈ আহি আছোঁ এয়া চাচনিৰ ৰাস্তা আপোনালোকে চাব পাৰে আৰু